হেল্ল' এডভেঞ্চসকল, মোৰ মিষ্টাৰ দীপাংকৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মানে কি হ'ল, আজি হৈ গ'ল দেওবাৰ, ভাবিলোঁ অকণমান ওলাই মেলি যাওঁ। এইফালে আকাশে পূৰা একদম দাইছে, একদম মস্তিকৈ বনাই আছে। আৰু মানে এতিয়া পূৰা ধুনীয়াকৈ ব্লগটো মানে সেউজীয়া পথাৰ এখনৰ মাজৰ পৰাই মানে ষ্টাৰ্ট কৰিছোঁ আৰু বেলেগে চাকৰি পালে আমি মানে পাৰ্টি খাবলৈ যাবলৈ লৈছোঁ। চাকৰি মানে আকাশৰ ঘৰৰ মানে দাদায়েকে পালে আৰু আকাশৰ দাদায়েকে বেচেৰাটোও পাব কোনোবাই দিন। তাৰপিছত মানে এতিয়া আমি লোকৰ মানে চাকৰি হোৱা পাৰ্টি মানে খাবলৈ গৈ আছোঁ আৰু যি পাওঁ দেখুৱাই দেখোঁ মানে অথনিয়ে কৰিম বুলি ভাবিলোঁ। আৰু মানে বৰষুণ দি আছিলতো, সেইটো কাৰণে কৰা নহ'লে। এতিয়া ব'লক ডাইৰেক্ট য'ত গৈ আছোঁ লগ পাই আছোঁ। মানে আমি মানে য'ত আহি ৰমহি ন, তাৰপিছত আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ নহয়। মানে আহি পেলাই ৰ'লোহি এইফালে মানে আকাশে কি কৈছে আকাশ? আকাশে মানে অকণমান চুচু কৰি আছে, এইফালে আকাশ মানে ভিডিঅ'টো লাষ্টলৈকে নোচোৱাকৈ এতিয়া কমেণ্ট এটা কৰি দিয়া মানে ক'ত আছে মানে বেক চাইডটো দেখি কেনেকুৱা লাগিছে মানে মই কৈ দিছোঁ মানে চোকা ভাৱ বেক চাইড যেন লাগিছে নাই বাৰু। ভিডিঅ' যে বনাওঁ বুলি এনেই ওলাই আহিলোঁ লোকৰ চাকৰি কৰা পাৰ্টি খাবলৈ। তোৰ মুচ পকাই থাকোঁতে দিন গৈছে ন। আহি মানে অকণমান বহি লৈছোঁ চুকাফা মানে এইফালে বেক চাইডে মানে ধুনীয়াকৈ একদম বহি লৈছোঁ। এইফালে মানে মই মানে জেগাটো মানে চইচ কৰি লৈছোঁ মানে এইকণতে ৰিল এটা বনাই লওঁ। মানে যদি মানে ৰিলটো চাবলৈ মন যায় মানে ইনষ্টাগ্ৰামত মিষ্টাৰ দীপাংকৰ আৰু 59 বুলি আছে, মানে 59 বুলি আছে, ফল'টো কৰি ল'ব, ধুনীয়াকৈ চাবগৈ। আৰু আকাশক বোলে ফটো এটা মাৰি দিব লাগে, আকাশক এতিয়া ফটো এটা মাৰি দিওঁ। আৰু মানে বেক চাইডে আছোঁ, ফ্ৰণ্ট চাইডটো দেখুৱাম বাৰু, ধুনীয়াকৈ চিনেমেটিক দুটামানো লগাই দিম। আৰু সেইখিনিতে এটা কথা মানে দেই, ল'ৰা এটাই মানে মেছেজ কৰিছিলে, মই মানে মেছেজটো পাহৰিছোঁ, মানে ধুবুৰীৰে হয় চাগে, মই স্ক্ৰীনশ্বটটো লগাই দিম তাত। মানে ল'ৰাটোৱে ধুনীয়াকৈ মেছেজ কৰিছিলে আৰু মানে আগলৈ মানে ভাল ভাল ভিডিঅ' বনাই যাবলৈ, মানে ল'ৰাটোক বহুত বেছি মানে আৰু মটিভেট পাইছোঁ তোমাৰ পৰা। মানে কথাটো হ'ল কি, এনেকৈ ধুনীয়া ধুনীয়া কমেণ্ট দিবা আৰু ক'বা চোৱা, ধুনীয়াকৈ কমেণ্টটো দিবা ধুনীয়াকৈ। মই ইয়াত লগাই মানে যিমানখিনি পাৰোঁ লগাই মেলি মানে গৈ ছাপোৰ্ট কৰিছিলে ল'ৰাটোৱে, বহুত বেছি ভাল লাগিলে। আৰু এনেকৈ আগলৈ ছাপোৰ্ট কৰি যাবা আৰু অকণমান মনটো যাব আৰু তেওঁ কথাটো এখোজ আগবাঢ়ি যাবলৈ। আৰু এইফালে আকাশে পূৰা একদম ব্যস্ত, কিহত ব্যস্ত গম পাইছে আৰু মানে দেই গাইজ। তো গাইজ মানে আমাৰ আকাশ উঠিবলৈ লৈছে আৰু কেঁচুৱা ল'ৰাটো। তো গাইজ এইখিনিতে মানে পূৰা ইম্পৰ্টেণ্ট কথা এটা মানে হৈ গ'ল। মানে যেতিয়া মানে আমাৰ লগৰবোৰে ন চাকৰি গোটেইবোৰে যেতিয়া মানে পাইছে বাৰু, বহুতে পালে, আমাৰকেইটা বাৰু এতিয়ালৈকে নাই অহা চাকৰিটো। মানে যেতিয়া লগৰকেইটাই মানে চাকৰি ডিউটি জেগাত থাকিব ন, তেতিয়া ইটোৱে সিটোলৈ ফোন কৰিব মানে বোলে তহঁতি ক'ত আছ বা, ইটোৱে ক'ব জম্মু কাশ্মীৰ আছে, সিটোৱে ক'ব ক'ৰবাত আছোঁ আৰু উত্তৰ প্ৰদেশত আছোঁ, এনেকৈ ক'ব। যেতিয়া মানে আমালৈ ফোন কৰিব তেতিয়া আমি ক'ম মানে কি বুলি ক'ম, ফোন পিছত কৰিবি, ঠিকাতে চিমেণ্ট বেগ মিলাব দিলে বোলে। তেতিয়া মানে সেই ফোন কৰি ডিষ্টাৰ্ব দি নাথাকিবি, তহঁতৰ বুলি একো নাই, ছুটীত আছ। আমাৰ মানে একদম বহুত দিগদাৰ মানে আৰু ঠিকাদাৰে মানে হেৰি কৰিবলৈ মছলা মিলাবলৈ কৈছে, আমি মানে তেনেকৈ ক'ব লাগিব। যিটো মানে গতিত গৈ আছোঁ আৰু সেইটোৱে হ'ব পাই আছোঁ, অন্ধকাৰ ফালে গৈ আছে। দেখিছেহে ৰ'দৰ পোহৰত এইপিনে আমি চাই হেৰি বহি আছোঁ, অন্ধকাৰৰ ফালে গতি গৈ আছে। মানে কথাটো সেইটোৱেই।
পেলাই একদম ধুনীয়াকৈ পাই গ'লে মানে আকাশৰ দাদায়েকৰ মানে চাকৰি হোৱা পাহাৰী খাবলৈ আৰু আমাৰ আকাশে চাহ একদম খাই আছে হাঁহি হাঁহি বেচেতো হা নহয় নহয় মানে দাদা চাকৰি পাইছে কেনেকুৱা লাগিছে একচুৱেলি মোৰ দাদা নহয় মামা হয় এজটো 21 বছৰ হৈছে আৰু দুইটা ইণ্টাৰভিউ সি পাই গ'ল মই নাপালোঁ হ'লেও দুখ নাই চাহ খাই আছোঁ নেক্সট টাইম ট্ৰাই কৰিম আৰু মানে গাইছ মোৰ মানে আটাইতকৈ প্ৰিয় মানে বস্তুটো কি গম পাইছেনে এই পিনে 3 পাতকৈ থৈছে দিছেনে ক্ৰিকেট বেটটো মানে একদম সপোনৰ খেলটো হ'ল ক্ৰিকেটটো মানে অকণমান খেলোৱা মন গ'লে নহয় খেলিয়ে থাকোঁ মানে ছিজন যেতিয়া পৰে ন তেতিয়া খেলিয়ে থাকোঁ আৰু নহয় নাই পূৰা একদম খাই আছোঁ যি পাওঁ চব দেখুৱাই আছোঁ চাই থাকোঁ মানুহ আছে